কবিতাৰ শিৰোনামা ৰং। ক'লা বগা ৰং, সৌন্দৰ্যৰ সেই ক্ষণ। হঠাৎ ধুমুহা আহিল, সপোন মোৰ ভাঙিল। খন্তেকতে আপোন, খন্তেকতে পৰ। মানুহৰ সম্পৰ্কৰ নাই ওজন। ঘৰ হ'লেও য'ত নাই একতা, পৰিয়াল হ'লেও য'ত নাই ক্ষমতা। নাম নাই একো ক'বলৈ তাৰ। বন্ধুত্বৰ ৰূপ বিশ্বাসেই মূল। বিশ্বাসহীন বন্ধুত্ব ভংগ হৈ গ'ল। ভাগ্যৰ খেল সংসাৰখন। ওচৰত থাকিলেও মাত কথা নাই, দূৰত থাকিলেও হৃদয়ত খুন্দিয়াই। অকলশৰীয়া জীৱন, তথাপি পালো বন্ধু দুজন। সেয়া হ'ল এখিলা কাগজ আৰু এটি কলম।